তো বন্ধুসকল, আজি ভাতৰ থালিত বৰ বিশেষ বেছি একো নাই। তো আজি নিৰামিষ থালি হয়। ধুনীয়াকৈ এবাৰ চবফালে দেখাই দিছোঁ আপোনালোকক। এইফালে প্ৰথম মোৰ প্ৰিয় জলকীয়া দুটা লৈছোঁ, আৰু এইফালে চাটনি আছে, আৰু এইফালে চালাড আৰু বিলাহী আৰু বন্ধাকবি চালাড আছে। এইফালে পটল ভাজি, এইফালে অকণমান আলু বন্ধাকবি আৰু চানা ভাজি, এইফালে আৰু পটল আৰু আলু এনেকৈ অলপ গ্ৰেভি নিচিনা বনাইছিলোঁ, আৰু এইফালে আছে দালি। তো এতিয়া বলক তেন্তে আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ, ভাত খোৱা ভিডিঅ'। তো আজি বেছি বেলেগ একো নাই, অকণ নিৰামিষ থালি এখন লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। যদি আপোনালোকে খোৱা নাই তেনেহ'লে খাই বৈ লওক, আৰু ময়ো খাওঁ, আৰু ভিডিঅ'টো চাই এনজয় কৰি থাক। তো তেনেহ'লে বলক তেনেহ'লে এতিয়া আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে এটা লাইক, কমেণ্ট আৰু পেজটো ফ'ল' কৰি দিব। তো আগলৈ আগবাঢ়ি যোৱাত অলপ মোক সহায় হ'ব বুলি ভাবিছোঁ আৰু। তো বলক তেন্তে এতিয়া খোৱাটো আৰম্ভ কৰি থাকোঁ। প্ৰথমৰ পৰা পটল ফ্ৰাই কৰিছোঁ, পটলৰ পৰা আৰম্ভ কৰিছোঁ। কৃষ্ণ, তো পটলটো এনেকৈ ফ্ৰাই কৰি খাই মজা লাগে। তো আপোনালোকে এনেকৈ খাই নাখায় কমেণ্ট কৰি জনাবচোন। গুটিটো থাকিলে মজা লাগে, কিটিক কিটিক কৰে যে, একদম মজা লাগে গুটিটো আৱাজটো শুনি পিনে। তো বলক মেইন বস্তু কামো মাৰিলোঁ। কামৰ পৰা আহি গ'লোঁ এতিয়া, মানে 3টামান বাজিব হয়। কামত থাকোঁতে আজি ভাত নাখালোঁ। তো কামত ভাত খাই দিলে ঘৰত আহি ভাতটো খাবলৈ মন নাযায়, সেইটো কাৰণে দুপৰীয়া সময়ত ৰুটি খালোঁ। তো এতিয়া আহি ঘৰত ভাতটো খাই লৈছোঁ। তো সদায় মাছ মাংস খোৱাটো ভালো নহয়, সেইকাৰণে কেতিয়াবা নিৰামিষো খাব লাগে।
জলকীয়াটো জ্বলা আছে অপেক্ষা পুৰা জ্বলা নাই। তো ভিডিঅ'টো ভাল নালাগিলে ভাল নালাগিলেও লাইক এটা মাৰিব, লাগিলেতো মাৰিবই। বাকী যি কি হওক নহওক খোৱাটো মেইন, হয় নাই? খাই বৈ থাকক, ফিট থাকক, মানুহ কাম কৰি যাওক। তো বন্ধুসকল ফিনিছ হৈ গ'ল এতিয়া। তো লাষ্টত এটা কথা কওঁ, এনেধৰণে খোৱা ভিডিঅ' যদি চাই থাকে আপোনালোকে, কাৰ খাবলৈ মন যায় বা ভোক লাগে, তো কমেণ্ট কৰি